নমস্কাৰ। আজি আমি সদৌ ধেমাজি ঢকুৱাখানা যিসকল বিহুৱা আছে, আমি সকলো বিহুৱা সমাজে একগোট হৈছোঁ আৰু এক বৈঠকত মিলিত হৈছোঁ। এই বৈঠকৰ উদ্দেশ্য হৈছে যোৱা ইংৰাজী 10 তাৰিখ 6 মাহ 2024 তাৰিখে জোনাক সাংস্কৃতিক গোষ্ঠীয়ে ধেমাজি টেলিজনস্থিত মুনচেং ৰেষ্টুৰেণ্টত এখন শ্ৰেষ্ঠ বিহুৱা বিহুৱতী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিল। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত কেইজনমান নামধাৰী বিহু বিচাৰকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা বছৰলৈ সৰু বিহুৱতী আৰু মৌকুঁৱৰী প্ৰতিযোগীসকলে কোনো ধৰণৰ ব্যক্তিগত বাদ্যসংগীতকাৰী দল লগত নিব নোৱাৰিব। কেৱল তেওঁলোকে উদযাপন সমিতিয়ে ব্যৱস্থা কৰি দিয়া বাদ্যসংগীতকাৰী দলৰ লগতহে তেওঁলোকে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিব। আৰু এই সিদ্ধান্তক বৰ্তমান ধেমাজি জিলাখনৰ বহু বিহুৱতীৰ অভিভাৱকসকলেও সমৰ্থন জনাইছে বুলি নামধাৰী বিচাৰক চম্পক দাসে ফেচবুকত পোষ্ট কৰিছে। গতিকে এই সিদ্ধান্তক আমি সদৌ ধেমাজি ঢকুৱাখানাৰ যি বিহুৱা সমাজ, সেই বিহুৱা সমাজে একমুখে অগ্ৰাহ্য কৰিছোঁ। কাৰণ এই সিদ্ধান্ত যদি কাৰ্যকৰী হয় তেন্তে ধেমাজি জিলাখনত লগতে ঢকুৱাখানাত থকা প্ৰায় 300ৰো অধিক বিহুৱাই বিহু জগতখনৰ পৰা বিদায় ল'বলগীয়া অৱস্থাত পৰিব। কিয়নো 300তকৈ অধিক বিহুৱাই একেলগে উদযাপন সমিতি নিৰ্ধাৰিত বিহুৱা কৰিবলৈ যোৱাটো সম্ভৱ নহয়। আৰু আমাৰ বিহুৱাসকলে নিজৰ প্ৰাপ্য নোলোৱাকৈ বা নিজৰ যি উপযুক্ত প্ৰাপ্য, সেই প্ৰাপ্য নোপোৱাকৈ এগৰাকী নাচনীক শিকাই বুজাই পাৰ্গত কৰি তোলে তেওঁ মঞ্চত প্ৰতিযোগিতা কৰিব হেতু। গতিকে এই ক্ষেত্ৰত আমাৰ বিহুৱাসকলক যেন অপমান কৰিছে, আমাৰ বিহুৱাসকলৰ একো কামেই নাই, তেনেধৰণৰ এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। গতিকে আমি এই ক্ষেত্ৰত এই সিদ্ধান্ত লৈছোঁ যে অনাগত দিনত ধেমাজি ঢকুৱাখানাত যিমান বিহুৱা আছে তেওঁলোকে কোনো মঞ্চত উদযাপন সমিতিৰ নিৰ্ধাৰিত বিহুৱা দল হিচাপে অংশগ্ৰহণ নকৰে। আৰু আমাৰ বিহুৱাসকলৰ যি পৰিচয়, এতিয়া আমি যদি চাওঁ, বিহু বুলি ক'লে, প্ৰতিযোগিতা বুলি ক'লে কেৱল নাচনীসকলেহে প্ৰাধান্য পায়। কিন্তু আমাৰ বিহুৱাসকলে ইমান কষ্টত স্বীকাৰ কৰে, ইমান ত্যাগ স্বীকাৰ কৰে, কিন্তু তেওঁলোকৰ পৰিচয় ক'ৰবাতে হেৰাই যায়। গতিকে আমি বিহু সুৰক্ষা সমিতি অসম, বিহু কৃষ্টি পৰিষদ অসম, যিহেতু অসমত বিহু ক্ষেত্ৰত এই সংগঠন দুটাই আমাৰ অভিভাৱক হিচাপে আছে, তেওঁলোকলৈ আমি সদৌ ধেমাজি আৰু ঢকুৱাখানাৰ বিহুৱা সমাজে স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যে অহা বছৰৰ পৰা প্ৰতিখন মঞ্চত বিহুৱতী প্ৰতিযোগিতাৰ লগতে বিহুৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰক। আৰু তেওঁলোকে প্ৰতিখন উদযাপন সমিতিলৈ পত্ৰ প্ৰেৰণ কৰক। বিহুৱা প্ৰতিযোগিতা যেনে পেঁপা বাদন, ঢোল বাদন, বিহুনাম প্ৰতিযোগিতা, এই ধৰণৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰক। পাতিয়ে থাকে, কিন্তু বিহুৱা প্ৰতিযোগিতা আমাৰ নাপাতে, অনুষ্ঠিত কৰা দেখাই নাই। গতিকে বিহুৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰক। আৰু যিসকল বিহু বিচাৰক, কিন্তু আমাৰ এইবছৰ দৃষ্টিগোচৰ হৈছে বিহু বিচাৰ কৰিব গৈছে, তেওঁ কিন্তু বিহুৰ বিষয়ে সম্পূৰ্ণ অনভিজ্ঞ। তেওঁ কেৱল ফেশ্বন শ্ব'ৰহে বিচাৰক, আৰু সেই ফেশ্বন শ্ব'ৰ বিচাৰকে গৈ বিহু মঞ্চত বিহু বিচাৰক কৰি ফুৰিছে। আৰু তেনেস্থলত আমাৰ প্ৰতিযোগীসকলৰ যি মূল্যাংকন, সেই মূল্যাংকন শুদ্ধ হৈছে বুলি আমি নাভাবোঁ। গতিকে এই ক্ষেত্ৰতো বিহু সুৰক্ষা সমিতি আৰু বিহু কৃষ্টি পৰিষদে উচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু অহা বছৰৰ পৰা, এই বছৰে আমাৰ কেইখনমান ধেমাজিত বিহু মঞ্চত আমাৰ দৃষ্টিগোচৰ হৈছে, যেনে চিলাপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, মাছখোৱা কেশৰীগুৰি ৰঙালী বিহু সন্মিলন, কাৱৈমাৰী ৰঙালী বিহু সন্মিলন। তেওঁলোকৰ দৰে বিচাৰকে প্ৰতিযোগীক যি মূল্যাংকন কৰে,
সেই মূল্যাংকন তাতে ৰাজহুৱা কৰক। তেওঁলোকে মূল্যাংকন চিট বেগত ভৰাই তেওঁলোকে ঘৰলৈ লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে এই ক্ষেত্ৰত বিহু কৃষ্টি পৰিষদত অসম আৰু বিহু সুৰক্ষা সমিতি অসমে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰক আৰু এই যি নামধাৰী বিচাৰক, বিহুৰ সম্পৰ্কে অনভিজ্ঞ নামধাৰী বিচাৰক, তেওঁলোকক নাকি লগোৱাৰ ব্যৱস্থা কৰক। আমাৰ এয়া দাবী। এয়া কেৱল আমাৰ ধেমাজিত বৰ্তমান চিলাৰায় ভ্ৰমণত আমাৰ বৈঠক অকল চিলাৰায় ভ্ৰমণতে বৈঠক অনুষ্ঠিত হৈছে এনে নহয়, আমাৰ বৈঠক অনুষ্ঠিত হৈ আছে ঢকুৱাখানাতো। ঢকুৱাখানা বিহুৱা সমাজে একে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি অতি সোনকালে এইসমূহ সিদ্ধান্ত স্মাৰকপত্ৰত লিখিতভাৱে আমি বিহু কৃষ্টি পৰিষদ অসম আৰু বিহু ৰক্ষা সমিতি অসমলৈ আমি প্ৰেৰণ কৰিম। গতিকে যে আমাৰ যিসকল বিচাৰকক বিহু বিচাৰ কৰিবলৈ, যিকোনো প্ৰতিযোগিতাত বিচাৰ কৰিবলৈ উদযাপন সমিতিয়ে নিমন্ত্ৰণ জনায়, তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত তেওঁলোকে কি বিষয়ত বিচাৰ কৰিবলৈ গৈছে সেই বিষয়ৰ ওপৰত তেওঁলোকক পাৰদৰ্শিতা প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰক। গতিকে আৰু প্ৰয়োজন সাপেক্ষে আমি এই সিদ্ধান্তও আজি গ্ৰহণ কৰিছোঁ যে যিসমূহ বিহু উদযাপন সমিতি আছে তেওঁলোকে বিহু বিচাৰকৰ ক্ষেত্ৰত আমাৰ বিহুৱা সমাজৰ লগত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। যিহেতু আমাৰ বিহুৱাসকল সৰুৰে পৰা বিহুৰ সম্পৰ্কে বিহু কৰি ডাঙৰ দীঘল হৈছে আৰু বিহুৰ সম্পৰ্কে যথেষ্ট অভিজ্ঞ। এজনী নাচনীক কিদৰে বিচাৰকৰ চকুত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ স্থান পাব পাৰি এনে অভিজ্ঞতাও আছে আমাৰ বিহুৱাসকলৰ মাজত। গতিকে জ্যেষ্ঠ বিহুৱাসকলক আমি বিহু বিচাৰ কৰিবলৈ পঠাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত বিহু উদযাপন সমিতিসমূহেও আমাৰ লগত যোগাযোগ কৰিব পাৰিব। গতিকে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।